Hi guys, welcome to my channel Game and App Information. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল থাকে। আজি মই আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ WhatsAppত ফিংগাৰ লক মাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব? WhatsAppটো প্ৰথমতে খুলি ল'ব। খুলি লৈ ওপৰত 3 ডটত যাব। 3 ডটত যাই তলত যেটো অপচন সেটিংছত ক্লিক কৰি দিব। সেটিংছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সেকেন্ড যেটো অপচন প্ৰাইভেসিত ক্লিক কৰি দিব। ক্লিক কৰি দি আপোনালোকে তললৈকে স্ক্ৰল কৰিব। তলত লাষ্টৰ আগৰ যেটো অপচন দেখিছে ফিংগাৰপ্ৰিন্ট লক, তাতে আপোনালোকে ক্লিক কৰিব। ইয়াত আছে আনলক উইথ ফিংগাৰপ্ৰিন্ট। এতিয়া আপোনালোকে ইয়াত ফিংগাৰপ্ৰিন্টটো আনলক কৰি ল'ব লাগিব। মানে আপোনালোকে ফিংগাৰপ্ৰিন্টটো দিব লাগিব। এনেকৈ আপোনালোকে আঙুলিৰে প্ৰেছ কৰি দিব। মানে আপোনালোকে য'ত মানে মোবাইলৰ সুইচত লগাই দিয়ে, মানে কোনটো সুইচত লগাব বিচাৰিছে সেইটো আপোনালোকে ক্লিক কৰি দিব। মানে ইয়াত আছে তিনিটা অপচন আছে, ইমিডিয়েটলি, আফটাৰ 1 মিনিট, আফটাৰ 30 মিনিটছ। আপোনালোকে ইমিডিয়েটলি কৰি দিব। ইমিডিয়েটলি কৰি দিয়ক। এতিয়া আপোনালোকৰ ফিংগাৰপ্ৰিন্টটো লাগি গৈছে। তাৰপিছত আপোনালোকে এইখিনি গোটেই এপছবোৰ এনেকৈ কাটি দিব। তাৰপিছত হোৱাটছএপত এনেকৈ ফিংগাৰপ্ৰিন্টটো লগা গৈছে। আপোনালোকে এনেকৈ আঙুলিৰে প্ৰেছ কৰি দিলে এনেকৈ হোৱাটছএপটো খোলা যাব। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। বাই বাই।